Hello everyone, নমস্কাৰ সকলোকে আজি বহুত দিনৰ মূৰত মই ভিডিও আৰম্ভ কৰিছো আজি এটা বিশেষ দিন 5 ছেপ্টেম্বৰ সকলোৱে জানে শিক্ষক দিৱস আজি মহান দাৰ্শনিক শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো জ্ঞানৰ পোহৰ মিলাই দেশ আৰু সমাজৰ প্ৰতি দায়িত্বশীল ভূমিকা পালন কৰা শিক্ষাগুৰু সকললৈ মোৰ গভীৰ শ্ৰদ্ধা ভক্তি আৰু নিবেদন কৰিলো তো আজি বিশেষ ভিডিওটো বহুত ভাল হ'বলৈ গৈ আছে মই এই দিনটোত আজি কি কৰিম কি দেখুৱাম আপোনালোকক কেনেকৈ কি কৰোঁ হে ছাৰ বাইদেউহঁতৰ লগত কেনেকৈ আজি দিনটো কটাও মই সকলোবোৰ আপোনালোকক দেখাই থাকিম গতিকে ভিডিওটো সম্পূৰ্ণকৈ আপোনালোকে চাই থাকিব নাপাহৰিব মই পোনপ্ৰথমে এই আমাৰ ঘৰৰ ওচৰতে আছে য'ত মই যাওঁ মানে সদায় কেতিয়াবা মানে সদায় নহয় তেনেকৈ কেতিয়াবা যাওঁ তো তাত মানে মই আজি যাম তাত এতিয়া মই কেক ৰেডি কৰি থলোঁ কেক আনিলোঁ আৰু সাৰপ্ৰাইজ গিফ্ট আছে ছাৰ বাইদেউসকললৈ তাৰপাছত মই কলেজ যাম তো তাত কি হয় কি হ'ব আজি দিনটোত সকলো আপোনালোকক দেখাই থাকিম আপোনালোকে ভিডিওটো স্কিপ নকৰি চাই থাকিব আপুনি তো বলক আজি ভিডিওটো আৰম্ভ কৰোঁ মানে এতিয়া মই বেলুন চেলুন আনি থোৱা আছে বেলুনকেইটা ফুলাই লওঁগৈ ধুনীয়াকৈ আৰু কেক চেক ৰেডি কৰোঁগৈ তাত যাব লাগিব এতিয়া মই ঘৰত আছোঁ বৰ্তমান ঘৰত মানে আৰু বাহিৰত অলপ তো মই এতিয়া স্কুললৈ যাম স্কুলটো অলপ ৰেডি তাতো ৰেডি কৰোঁগৈ মানে কেক চেক আনি থৈছোঁ যে কেক চেক কাটিবলৈ ছাৰহেঁতি নহা আগতে এইবিলাক চব প্লেনিং কৰি থৈ দিওঁ আৰু গিফ্টটো আপোনালোকক দেখাই দিম মই গিফ্টকেইটা দেখাই দিম বাৰু দেই আপোনালোকক তো এতিয়া মই যাওঁ বেলুন চেলুন ফুলাই লওঁগৈ তো বলক এয়া কেকটো মই ৰেডি কৰি থৈছোঁ এনেকৈ মানে মাটি চাকি চব দি কিনে এনেকৈ ধুনীয়াকৈ ৰেডি কৰি থৈছোঁ আপোনালোকক দেখাম তো এতিয়া মই কেক চেক চব স্কুলত তাত লৈ যাওঁ মানে বলক কেক চেক লৈ গৈ আছোঁ বেলুন চেলুন পূৰা লৈ পেলাই আমি এতিয়া স্কুললৈ গৈ আছোঁ মানে কেক চেক সজাওঁগৈ আৰু ধুনীয়াকৈ চাহেঁতি নোপোৱা আগতে আৰে মৌচুমী ভাইটি আজি আমি সাৰপ্ৰাইজ দিম কল গলা স্কুললৈ মানে এখন স্কুল আৰু ইয়াত কালি ধুনীয়াকৈ সজাই থৈ গৈছে আমাৰ ছোৱালীখিনি মানে মই এতিয়া ভ্লগটো ষ্টাৰ্ট কৰিছোঁ মানে ইমানে জল্দি হৈছে মানে আমাৰ পূৰা স্পীডকৈ আহি আছোঁ এতিয়া মানে ভাত অকণমান খালোঁ যাওঁতে মানে তাতো খাই যোৱা নাছিলোঁ তো এতিয়া মানে স্কুলৰ পৰা আহি কিনে চিধা ল'ৰালৈকে কাপোৰখিনি পিন্ধিয়ে মানে চিধা এতিয়া যাব ওলাইছোঁ এতিয়া মই ৰাস্তাত আছোঁ স্কুটি লৈ এতিয়া যাবলৈ ওলাইছোঁ কলেজত এতিয়া কি হয় নাজানো তাত বহুত ধুনীয়াকৈ ছাৰপ্ৰাইজ কৰিলোঁ তো মানে চেলিব্ৰেট কৰিলোঁ এতিয়াও কিবাকিবি হৈ আছে আয়োজন কিন্তু মই এতিয়া কলেজ যাব লাগিব গতিকে মই সোনকালে যাব লাগে এতিয়া সোনকালে গৈ আছোঁ তো মানে এতিয়া ভিডিঅ'টো কি হয় চাই থাকক বহুত ভাল হ'ব আগলৈ ভিডিঅ'টো তো এতিয়া মই ল'ৰালৈকে আহিলোঁ গতিকে আপোনালোকক আগৰখিনি দেখুৱাবলগীয়া নহ'ল মানে তাৰ পৰা ল'ৰালৈকে অহা হ'ল যে সেইটো কাৰণে এতিয়া মই কাপোৰ চাপোৰ পিন্ধি এয়া কলেজত এতিয়া যাওঁ ডিব্ৰু কলেজ তো বলক তো এয়া আমাৰ কলেজ পাই গ'লহি এতিয়া ভিতৰলৈ যাওঁ এইটো আমাৰ ৰুম ইয়াতে আমি পাতিছোঁ মানে টিচাৰ্ছ ডে চেলিব্ৰেট কৰিছোঁ তো ৰুমটো সোমাই যাওঁ ইয়াত আমাৰ ডিপাৰ্টমেণ্টৰ সভা ল'ৰা ছোৱালী নাই গতিকে ডিপাৰ্টমেণ্টত আছে তাত যাওঁ বোলো ইয়াত মেমহেঁতি চাকি তাকি জ্বলাই লৈছে পূৰা ধুনীয়াকৈ এইবোৰ আমাৰ ছোৱালী থাকা এতিয়া ছাৰ মেমহেঁতি আহি গ'ল এতিয়া ৱেলকাম কৰিছে আমাৰ বেষ্ট
এটা লগাই চুমকিখিনি ক'ত আছে মানে এতিয়া আমি মানে চাহ আনিবলৈ গৈ আছোঁ ছাৰ মেমহঁতলৈ কেণ্টিনৰ পৰা সীমা আজি ইস্কুল বুলি কিবা কৈ দে নেকি এটা লৈ গৈছে এয়া চাহহঁতৰ কাৰণে এয়া পূৰা ৰেডি হৈ আছে লাইনকে নমি পূৰা ভগা কি হয় লিপি মচিনা খাবলৈ লৈ আছোঁ একদম কিবা মিঠাই আৰু কিবা কিবি নমি খাইছ খা সীমা চেচৰে কৰিলি প্লেট খতম সিদ্ধাৰ্থে বীৰেন্দ্ৰ নেপালে সিদ্ধাৰ্থে পাই আছে কিন্তু বীৰেন্দ্ৰ নেপালে কেক মুচি আছোঁ নমিয়ে লগালে বহুত বেয়াকে তেতিয়া তোমালোকে বুজিবা কিতাপটো পঢ়িবা বুজি পাইছোঁ in other way in other not be a person of a society আমি জানো আমি যে এক এইফালে চাই দিব এতিয়া মানে আমাৰ পূৰা ছবি আছে ফটো ছবি গোটেই ডিপাৰ্টমেণ্টৰ ফটো শ্বুট চলি আছে কিমান পাছ আছোঁ কৰে চেনেলটোৰ নাম কওক তো এই বিশেষ দিনটোত এয়া আছিলে যে ভিডিঅ'